স্যার রিপিট করবে দেখ রেকর্ডিং করবে এখনো বেলেগ দাদে মই কেইখনমান কথা এই সমাজখনক ক'ব বিচাৰো ছাৰ মোক অনুমতি দিবনে নাৰীৰ কপালৰ সেন্দুৰ এগৰাকী বিবাহিতা নাৰীৰ কাৰণে বহুত মূল্যৱান এই সেন্দুৰ যদি কোনোবাই অভিশপ্ত কৰিব খোজে বা অভিশপ্ত হয় তেতিয়া নাৰীয়ে বৰ কষ্ট পায় আজি মই 10 মাহ 10 দিন গৰ্ভত ৰাখি জন্ম দিয়া সন্তানক হত্যা কৰিলো মোৰ এই কামৰ কাৰণে কোনোবাই মোক হত্যাকাৰী বুলি তিৰস্কাৰ কৰিব কোনোবাই হয়তো মোৰ অন্তৰৰ কথা বুজি দুখ কৰিব কিন্তু মই অনুশোচনা নকৰোঁ কাৰণ মই যি কৰিছোঁ নাৰীৰ কপালৰ সেন্দুৰখিনি পবিত্ৰতা ৰক্ষাৰ কাৰণে কৰিছোঁ তথাপিও মই নাৰী সমাজত এটা কথা কৈ যাওঁ মোৰ কাম ইমানখিনিলৈকে শুদ্ধ বুলি ভাবিব যিমানখিনিলৈকে নাৰীৰ মাতৃত্ব গুণৰ পবিত্ৰতা